যোৰহাটৰ গড়ালিৰ গুৰুদ্বাৰত গুৰু নানকৰ 553 সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন। বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম। সমগ্ৰ দেশৰ লগতে যোৰহাটৰ গুৰুদ্বাৰতো আজি শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানকৰ 553 সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। সেয়েহে শিখ ধৰ্মৰ লোকসকলৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলেও যোৰহাটৰ গুৰুদ্বাৰত উপস্থিত হৈ গুৰুগ্ৰন্থৰ সন্মুখত সেৱা কৰা দেখা গৈছিল। লগতে গুৰু নানকৰ ওপৰত ৰচিত ভক্তিময় অনুষ্ঠানতো বহু লোকে অংশগ্ৰহণ কৰে। আজি শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকজীৰ আজি জন্ম জয়ন্তী পালন কৰা হৈছে যোৰহাটৰ গুৰুদ্বাৰত। আমি আপোনালোকক দেখুৱাম যোৰহাটৰ গুৰুদ্বাৰ এক ধাৰ্মিক অনুষ্ঠানত। ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বহু লোক আহিছে আৰু গুৰু নানকৰ বেদীত তেওঁলোকে সেৱা জনাই পেলাই তেওঁলোকৰ অনুষ্ঠানত বিভিন্ন ধৰণৰ অংশগ্ৰহণ কৰা দেখা গৈছে।